সন্মান কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব, হয়নে? এতিয়া কৰিলে নহ'ব যে আমি এতিয়া সৰু হৈ আছোঁ, আমি নিজে কৰি খাব পৰা নাই কাৰণে মা দেউতাক সন্মান কৰিব, সেইটো নহ'ব। আমি যেতিয়ালৈকে জীয়াই থাকোঁ, হয়নে নহয়? আমি লাগিলে বুঢ়াই হৈ যাওঁ, যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে আমি মা দেউতাক খাব লাগিব, সন্মান কৰিব লাগিব, হয়নে? তোমালোকে যেতিয়া নিজে উপযুক্ত হ'বা, কৰি খাব পৰা হ'বা, তেতিয়াও কিন্তু আমি মা দেউতাক এনেকৈ সন্মান কৰিব লাগিব দেই। আমাৰ মা হৈছে শ্ৰেষ্ঠ, হয়নে নহয়? মা দেউতা শ্ৰেষ্ঠ। মা দেউতাৰ কাৰণে আমি পৃথিৱীখন দেখিছোঁ, হয়নে নহয়? মায়ে আমাক কিমান কষ্ট কৰি জন্ম দিছে, হয়নে? সেইকাৰণে আমি মা দেউতাক কেতিয়াও অৱহেলা কৰিব নালাগে। আজিকালি যে বৃদ্ধাশ্ৰমত যে থয় মাক দেউতাকবিলাকক, সেই মাতৃ পূজা কৰোঁ। মাতৃভূমি আমাৰ কি? আমি মাতৃভূমি বুলি ক'লে কি কওঁ? প্ৰথমতে আমাৰ গাঁওখন এখন হয়নে নহয় তোমালোকৰ জেগা? জন্ম হোৱা জেগা, তাৰপিছত আমাৰ অসম, তাৰপিছত হৈছে আমাৰ ভাৰত। আমি ক'ৰ মানুহ? আমাৰ জন্মভূমি কি? ভাৰতবৰ্ষ। আমি ভাৰতৰ মানুহ, হয়নে? আমি ভাৰতক লৈ গৰ্ব কৰোঁ। এতিয়া আমি সেইকাৰণে কি কৰিলে গছপুলি ৰুম। গছপুলি আমি এতিয়া নিজৰ দুৱাৰমুখত ৰুম। এইটো ভিডিঅ' কৰি দিয়া, মই গোটেইখিনি ভিডিঅ' এটা আজি অলপ পানী আনি দিব।